সেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয় জানো? মোৰ খবৰো বৰ্তমান ভাল। এটা কথা কওঁ, জীৱনটোনো কি দুদিনীয়া, হয়নে নহয়? সকলোৰে মাজত মিলা প্ৰীতিৰে থাকিব লাগে, কাৰণ আমি ইজনে আনজনৰ উভয় পৰিপূৰক। দুখত সকলোকে ইজনে আনজনক সহায় কৰিব লাগে। আজি আমাৰ ঘৰলৈ আলহী আহিছে, দেউতাৰ ভনীয়েক, আমাৰ সকলোৱে মৰমৰ পেহী। দেউতাৰ ভনীয়েক এজনীয়ে, আৰু পেহীয়ে আমাক সৰুৰ পৰা ডাঙৰ কৰি থৈ গৈছে। পেহীলৈ মৰম কিন্তু আমাৰ বহুত বেছি। আৰু আলহী আহিছে, লগতো দুজনীমান লৈ আহিছে তেওঁলোকৰ ঘৰলৈ, আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছে। এই গেলাপটৰত চাহ খাবলৈ দিছে এইফালে। মই কিন্তু প্লেটখন অকল সজাই দিছোঁ আৰু সিহঁতক ভাত পানী খুৱাই বৈ এতিয়া পঠিয়াইছোঁ, কাৰণ ৰাস্তাৰ অৱস্থা যি বেয়া আৰু বতৰৰ কথা ক'বলৈ বাকী নাই। আৰু আজি হৈছে বিশ্বৰ পৰিৱেশ দিৱস, আৰু বিশ্বৰ পৰিৱেশ দিৱসত মই গছপুলি এটা ৰুইছোঁ, আৰু প্ৰতি বছৰে ৰুওঁ। আৰু বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, প্ৰায় ৰুই থকা হয়। আৰু আজি মই শেৱালি ফুলৰ পুলি এটা পদূলিমুখতে ৰুইছোঁ। আৰু গছ থাকিলেহে মানুহ থাকিব, হয়নে নহয়? আৰু আজি মিনি ব্লগটো ইমানতে শেষ কৰিছোঁ। পুনৰ এটা মিনি ব্লগত সকলোকে লগ পাম।